নমস্কাৰ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত আজি আকৌ ভিডিঅ' এটা বনাওঁ বুলি ভাবিছোঁ। আৰু তাকে মইতো গুৱাহাটীত আছিলোঁ, গুৱাহাটীৰ পৰা এতিয়া ঘৰলৈ আহিলোঁ। এতিয়া ঘৰতে আছোঁ এইকেইদিন, অহাও আজি এসপ্তাহ হ'ল। ভিডিঅ' বনাব পৰা নাই, ভিডিঅ' মানে বহুত দিনে বনোৱা নাই, গম পাইছে আপোনালোকে। মানে কি হ'ল, মোৰ চেনেলটো অকণমান প্ৰব্লেম হৈ আছিলে, এতিয়া খুলি দিছে। খুলি দিয়াৰ কাৰণে আকৌ ভিডিঅ' বনাওঁ বুলি ভাবিছোঁ। চেনেলটো কিবা এটা হৈ গৈছিলে, মানে ফ্ৰিজ হোৱা বুলি কয় এইটো, চেনেলটো ফ্ৰিজ হৈ গৈছিলে। আৰু সেইটো কাৰণে মই ভিডিঅ' দিয়া নাই, বনোৱাও নাই। এতিয়া 3 মাহমানৰ পিছত চেনেলটো খুলি দিছে, ফ্ৰিজটো খুলি দিছে। এতিয়া ভিডিঅ' আকৌ বনাম বুলি ভাবিছোঁ। তাকে আপোনালোকলৈ আজি আকৌ নতুনকৈ ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। ভিডিঅ'টো চাব শেষলৈকে। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু নতুনকৈ অহা হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। কিমানখিনি পাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰোঁ, ব'লক। চাইকেল লৈ পূৰা ক'ব পৰা নাই এইটো। সৰুৰে কোনে এনেকৈ চাইকেল চলাই পাইছিলে জনাব এইটো, এনেকুৱা চাইকেলখন। আমি কিন্তু স্কুল যাওঁতে এখন চাইকেলেই আছিলে আগতে। পৰিবি অঁ, সুন্দৰ আছে, পাৰিছ তই। ৰাস্তাৰ পৰা এনেই ঘূৰি আহি থাকোঁতে তাত লগ পাই গ'লোঁ। চাইকেলখন দেখি, চলাই পোৱা দেখি আচলতে মোৰ সৰুকাললৈ মনত পৰি গ'ল। সৰু স্কুললৈ যাওঁতে আমি তেনেকৈয়ে গৈছিলোঁ, বাইচাইকেল লৈ তেনেকৈ চলাই তেনেকৈয়ে ঘূৰি ফুৰিছিলোঁ। আৰু তাক দেখি সেই পুৰণা কালটো মনত পৰিলে, সেইকাৰণে আপোনালোকক অকণমান দেখাই দিলোঁ। আৰু এতিয়া আপোনালোকে, মই গুৱাহাটীৰ পৰা অহা আগদিনা তাত এনেকুৱা বৰষুণৰ এনেকুৱা পানী হ'ল, আৰু ৰাতি আমি ওলাই গৈছিলোঁ। তাকে কেইটামান ফুটেজ আছে, আপোনালোকে চাই লওকচোন, দেখাই আছোঁ। এনেকৈ আমি ওলাই অলপ ঘূৰিলোঁ, আৰু গম পালে বৰষুণ অকণমান দিয়াৰ লগে লগে গুৱাহাটীখন গোটেই পানী হৈ যায়। আৰু গোটেই পানীৰ কাৰণে আমি বেলেগ ৰাস্তা দি ঘূৰি ৰুমলৈ যাবলগীয়া হৈছে আকৌ। বৰষুণ এৰিছে, আমি এতিয়া এইফালে সোমাই দিম, আপোনালোকে চাব আৰু কিমান পানী। Sorry. ভিডিঅ'টোত আচলতে মই দুটা বেলেগ পৰিৱেশ দেখাবলৈ বিচাৰিলোঁ, এটা গাঁৱৰ পৰিৱেশ আৰু এটা চহৰৰ পৰিৱেশ। আপোনালোকে ভিডিঅ'টো চাই কোনটো বেছি ভাল লাগিলে, গাঁৱৰ পৰিৱেশটো চাই ভাল পালে নে চহৰৰ পৰিৱেশটো চাই ভাল পালে, কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ।